हाग्रानि मैदेरा गामिफोराव हाबनानै उदखार खालामनाया गोदान बाथ्रा नङा। बेबायदिनो दिनैबो गसाइगावनि जारागुरि गामियाव हाग्रानि मैदेरनि उदखार। मासनि मैदेरनि फालोआ उदखार खालामदों जारागुरि गामियाव। आदार नागिरनानै हाग्रानि मैदेरा खनले खनले हाबफैदों गामियाव। गामियाव हाबनानै थालिर, औवा बागान, मैगं थाइगंनि आबाद बायदिखौ खहा खालामदों हाग्रानि मैदेरा। फालोआव माबा गिदिर मैदेरजों लोगोसे मानै फिसाबो दङ। বনহস্তি বাৰে বাৰে আহি আছে, কি ক'ব আপুনি? মানে আচলতে খাদ্যৰ অভাৱত মানে জংঘলৰ পৰা আহিছে ইয়াতে আমাৰ গাঁৱত। মানে মুঠতে খাদ্যৰ সন্ধানত আহি আছে ইহঁতে, বাৰে বাৰে আহি আছে, এবাৰ নহয় দুবাৰ নহয়, কিন্তু বাৰে বাৰে আহি আছে, উপদ্ৰৱ চলাই আছে। উপদ্ৰৱ হৈ আছে। মানে যেনেকৈ কলা গছ বা বিভিন্ন খেতি পথাৰ এইবিলাক নষ্ট কৰি আছে। মানে মোটামুটি খাদ্যৰ সন্ধানত আহি আছে আৰু এইটোৱেই দেখা যায়। আজি মানুহৰ কিবা ক্ষতি কৰিছে নেকি? আজি মানুহৰ কোনো ক্ষতি হোৱা নাই, কিন্তু যেনেকৈ কলা গছ আৰু যে ধান খেতি পথাৰ এইবিলাক মানে ক্ষতি কৰি আছে আৰু। বন বিভাগ আহি খেদিবলৈ সক্ষম হোৱা নাই না? না, এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই। ইহঁতে আহিছে, দেখা পাইছোঁ, কিন্তু এতিয়ালৈকে খেদি দিয়াৰ এটা ব্যৱস্থা এতিয়ালৈকে হোৱা নাই আৰু। বনহস্তি তাৰমানে এনেকুৱা বনহস্তি আগতেও আহিছিল, কিন্তু সেই টাইমত মানুহে উঠাৰ পৰা উঠা নাছিলে, সেইকাৰণে আমি ভালদৰে সিহঁতক খেদি পঠাব পাৰিছিলোঁ। কিন্তু আজিতো দিন হোৱাৰ কাৰণে এতিয়া পাব্লিকে গেদাৰিং হোৱাৰ কাৰণে আমি খেদিব পৰা নাই। এইটো এতিয়া আন্ধাৰ নোহোৱালৈকে যদি আমি এতিয়া খেদিব যাওঁ, তেতিয়াহ'লে মানুহৰ কিবা এটা ক্ষতি কৰিব পাৰে। এইটোৰ কাৰণে আমি ৰখি থাকিব লাগিব আন্ধাৰ হোৱালৈকে। যেতিয়া আন্ধাৰ হওঁ তেতিয়া আমি খেদিব চেষ্টা কৰিম আৰু কি। মানুহতো এতিয়ালৈকে ক্ষতি কৰা নাই। এতিয়াতো খেতি কৰা নাই, কাৰো ক্ষতি কৰা নাই। মানে এতিয়ালৈকে ঠিকেই আছে, কিন্তু যদি আমি এতিয়া যদি মানুহে ওলাব যায়, যদি কিবা এটা কৰিব যায়, তেতিয়াহ'লে ইহঁতে খং উঠিব আৰু মানুহৰ ক্ষতিসাধন কৰিব পাৰে। ছাৰ, বনহস্তিয়ে বাৰে বাৰে এনেকুৱা গাঁৱত প্ৰৱেশ কৰি আছে, এই বিষয়ত কি ক'ব আপুনি? তাৰমানে ইহঁতৰ কিছুমান ৰুট থাকে, ইহঁতৰ আজিৰ কথা নহয়, বহুত আগত দিনৰ পৰাই এনেকুৱা যিফালে ইহঁতৰ ৰুট থাকে সেইফালে আহি থাকে ইহঁতে। মানে বছৰত একবাৰ বা দুবাৰ এনেকুৱা আহি থাকে। আৰু ইহঁতৰ এইফালে খাদ্য অভাৱ হৈছে। তাৰমানে মানুহে আমাৰ চব জংঘলে কাটি পেলাই থাকিছে না, হাবি জংঘল নোহোৱাৰ কাৰণে। হাবি ইহঁতৰ খোৱা অভাৱ অলপ হয়, এইটোৰ কাৰণে বাহিৰত ওলাই আহিব লাগে আৰু এইটো।